Hi guys, welcome to our YouTube channel. এতিয়া ৰাতিপুৱা ওলাইছোঁ আমি ফিল্ডৰ ফালে। তাৰপিছত ডেকাই ৰাতিপুৱাই ফোন কৰিছে ফিল্ডত যাওঁ। তাৰপিছত আজি ইফালে ফাকুৱা, তাৰপিছত লগুৰৰ মাটি আছে। সেইদিনা আমাৰ ভাইহাত ইণ্ডিভিজুৱেল গেল। তাৰপিছত ৰিজাল্টটোতো আপোনালোকে পাৱাই নাই। আজি ক'ব ৰিজাল্ট কাৰ কেনেকুৱা হ'ল ফিল্ডতো। ভিডিঅ' মানে গাইছ আমি এইদিনাখনে যি ডেবিউট দিবা গ'লোঁ লাষ্ট ভিডিঅ'টো, তাৰ ভিডিঅ'টো আৰু আমি ভিডিঅ' আপলোড কৰিব হোৱাই নাই। মানে আমি কিমান মাৰ্ক পালোঁ, কিমান কি কথা বতৰা, পাছ কৰিলোঁ নে ফেইল কৰিলোঁ নে কি কথা বতৰা আপোনালোকক জনোৱাই নাই। গতিকে আজি দুচম মাজে ফিল্ডৰ ফালে এতিয়া আহি আছোঁ। আহি ফিল্ডৰ লগবিলাকো চাওঁ, কোনে কিমান মাৰ্ক পালা, চব পাছ কৰিলা, সেইবিলাক ভিডিঅ' আজি জনাম। গতিকে ভিডিঅ'তে শেষলৈকে চাই থাকিব, চব গম পাবি আপোনালোকে। অ'কে, আৰু ফিল্ডত লগ পাই আছোঁ। অ'কে নাই বঢ়িয়া 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 পদুম ফাইনেলি আহি পালোঁ ফিল্ড। খেলি আহি পালোঁ গাইছ। এতিয়া কোনে কিমান মাৰ্ক পাইছে এটা পাচলি দেখা কোনে কিমান পাছ কৰিছে। এই ভাইহাত আহি আছে, পাৰ্টনাৰ দুটা আহি আছে ৰ'বা। এই দোষ এইফালে আছো, বোলে 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 মানুহ গৰমে আহিছে, মুখত হাঁহি চাগে মাৰ্ক পাই। ভাই দোষ বহি যা হাজৰিকা। এইটো আমাৰ হাজৰিকা চাহ আৰু এইটো আমাৰ হাজৰিকাৰ উপাধিটো কি আছে, ডেকা ডেকা মৰে মানুহ এই ডেকা হেৰি কৈছে। এইফালে চাহ তুমি মাৰ্ক কেম পালে এবাৰ? মাৰ্ক পালোঁ 30.40 না। বঢ়িয়া বঢ়িয়া পঢ়ি থাক দোষ, পঢ়ি থাক বঢ়িয়া, বেষ্ট অফ লাক থাকে। এইটো আমাৰ হাজৰিকাটা মাৰ্কটো কৈ দিয়া তুমি। 32.28 বঢ়িয়া বঢ়িয়া দোষ, পঢ়ি থাক খালি পঢ়ি থাক। এতিয়া পঢ়া লাগে অসমৰ ফৰেষ্টৰ কি চেগুন গছকেইডাল মই এম কৰি আছিলোঁ। তই বাৰু হৰিনাম কেইটামান হেৰি কৰিব বহুত হেৰি কৰিব নোৱাৰা। আৰু আমাৰ এই ভাইয়া কি কৰিছে জানানে, বেলেগ ইয়াৰ এম নাই, চেগুন গছ কেইডালমান আছে সেইকেইডাল অলপ থৈ বুজাই। এইফালে গাইছ আমাৰ এইটো হেৰি মুনু গুৰুজী, ফিল্ডৰ গুৰু মুনু বহুত। এহেঁতকে এই দুটা যি বঢ়িয়া এখন এটা হালৰ বুলি ক'ব লাগে এটা ইণ্টাৰভিউ মানে কৈ যাবি মাৰ্ককেইটা কৈ যাবি। ফটো হৈ আছে এই দোষ এইটো কৈ যা। আমাৰ ডাউৰি মন লাগিল 6 তাৰিখে ইণ্টাৰভিউ হৈছিল আমাৰ একেলগে। ভালভাগে পাইছে আমাৰ গোটেইকেইটা চলিয়ে 32ৰ ওপৰতে পাইছে। মোৰ বাৰু 34 না। বাৰু প্ৰথমতে এক্সিডেণ্ট মাৰিলোঁ, 530 মাৰিলোঁ। বঢ়িয়া 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 তাৰপিছত ভাল লাগিল দৌৰি পেলাই। এতিয়া আৰু বেলেগ একো নাই, ৰিতুনৰ কাৰণে কৰিব লাগে আৰু ইটা দিন আৰু বেলেগ একো নাই। লগতে মোৰ 25 তাৰিখে জেলৱাৰ্ডৰ সেইটো আছে, সেইটো মাৰি আহি আৰু বঢ়িয়াকৈ ঘৰটো দি আহি লগতে চেষ্টা কৰিম 5 মিনিট এইটো 10 সুনীল তই কৈ দে কিমান মাৰ্ক পাইছা? মই 33.30 পালোঁ। বহুত ভাল নহ'ল বাৰু, মানে মুখা থাকিলেতো এইখিনিয়ে আৰু। গাইছ আমাৰ মানে আৰু এটা ভাল হ'ল মানে এই 10 কেইটা হেৰি তোমাৰ কোন দিন আছিল? বৰষুণ দিয়া 6 তাৰিখ আছিল। সেইদিনা তাক বৰষুণো দিছিল না, আৰু অলপ প্ৰথমত ভাল হ'লে আমি এই খাই দিওঁ বাৰু এই দোষ মই আৰু ভাল আৰু কেইটামান আছে বাৰু। মানে 6 তাৰিখে বৰষুণ দিছিল মৰ্ণিঙতে, সেই বৰষুণ জাকত একেলগে মাৰিছিলোঁ বাৰু। দুৰ্ভাগ্যবশতঃ গুৰুজী প্ৰতিখন পিছা কৰি আছিলোঁ, সেইটো কাৰণে পাছ কৰিলোঁ বাৰু ফাইনেলি। 5.2 কৈ দি 32.76 এনেকৈ পালোঁ মোৰ মাৰ্কটো হ'ল সেইখিনি। তাৰপিছত ফিল্ডখনত বৰষুণ দিয়া দাহিষ্টিৰ চলি প্ৰতিটো এবাৰ লং জাম্পত এক্সেলেণ্ট মাৰে। এইটো এতিয়া নহয়, আগৰ পৰা 2018 পৰা চলি আছে। প্ৰথমবাৰকেইটাহে মাৰে নতুনকেইটাই, মানে 16 ওপৰত থাকে। তাৰপিছত আমাৰ লেন্থুও মাল্লা 16.5 মাৰছি, ছেকেণ্ডটোত মাৰছি, প্ৰথমটোত 16 কিবা গেল। আকৌ মাৰছি ভাইয়ে হেৰি দেখাই আকৌ জোতাই দি মাৰছি। সেইটো এটা থাকিব লাগিব। কনফিডেঞ্চ বোলা বস্তুটো লাগে। আৰু ভাইহঁতক বহুত প্ৰব্লেম নকৰিলে, ভাইহঁতক অলপ দাউৰি উঠিল, DMCM কৰক না কি আৰু কেইটামান চলি আহিব। অ'কে
এই ফাৰ্ষ্ট ইণ্টাৰভিউ কেনে হ'ল কোনদিনা আছিল এই মজা এই মাৰ্ক কিমান পালে এই বঢ়িয়া 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 হেৰি কৰ এতিয়া এক্সামৰ কাৰণে পঢ় ভালকৈ পঢ় বঢ়িয়া আৰু বাকী বাদ এই লগতো আছে না এই এক্সাৰচাইজটো এইটো দি ভালকৈ পঢ় এতিয়া আৰু বঢ়িয়া 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 এতিয়া ভালকৈ পঢ় আৰু শৰ্মাজী তাৰপিছত ইণ্টাৰভিউ কেনে হ'ল ভাই ইণ্টাৰভিউ গৈছে আৰু ভাই ভালে আৰু কেই তাৰিখে আছিল 6 তাৰিখে আছিল এই মাৰ্ক কিমান পালা 30 চামথিং হৈছিল আৰু হয় নেকি বঢ়িয়া বঢ়িয়া ভাল মোৰ ভালে হৈছে বাৰু মোৰো ভালে হৈছে এতিয়া আৰু বেলেগ একো নাই এতিয়া ভালকৈ পঢ় এইকেইটা দিন হা বঢ়িয়া 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 অল দ্য বেষ্ট হা বাকী ছাবস্ক্ৰাইব কৰি দিবি চেনেলটো অ'কে অ'কে দিব গাইছ এতিয়া আমি ফিল্ডৰ পৰা আহিলোঁ এতিয়া অহা মানে আমি ঘৰত যাব লগা হ'ল পটককৈ কিবা এটা কাৰণত আৰু বহুত কেইটামান লোক আছিল বাৰু কোনো কিবা মাৰ্ক পাইছে সিহঁতক সুবিধালৈকে লগাই আছিল কিন্তু মানে কিবা এটা কাৰণত মানে ঘৰত যাব লগা হ'ল সেইটো কাৰণে এইকেইটা লগবোৰে মানে কেনেকৈ আমাৰ মাৰ্কটো পালা সেনেকৈ জনালোঁ আৰু মাৰ্ক এনেই বুজাই বেয়া পোৱা মানে ভাল মাৰ্কে পাইছে আৰু 30 কেইটামানহে মানে 28-29 এনেকুৱা পাইছে ভাল মাৰ্কে পাইছে চবৰে ভালে হৈছে বাৰু কাৰণ আমাৰ ইয়াতে বহুত চলি বহুত কষ্ট কৰি দাহি ফিল্ডত আহি এইটো এৰিয়াত মানে চলি বহুতখিনি কষ্ট কৰে সেইটো কাৰণে মাৰ্কটো ভাল পাইছে বাৰু এই যোৱাবাৰ ভাল বহুত চলি চাকৰি হৈছিল তাৰপিছত সেইকাৰণে আমি মানে ঘৰত যাব লগা হ'ল কিবা এটা কাৰণত সেইটো কাৰণে আৰু বহুত চলি মানে কিমান মাৰ্ক পালে সেইটো আপোনালোকক জনাব পৰা নাই গতিকে আকৌ আজি হলিডে গতিকে ঘৰত যায় ফাকুৱাও খেলিব লাগিব অলপ গতিকে নেকি এইটো ভিডিঅ' আৰু বহুত দীঘল নকৰোঁ বহুত দীঘল কৰিলে মানে ফাকুৱা খেলাৰো ভিডিঅ' দিব লাগিব আকৌ ইয়াৰ পিছত আকৌ এটা ফাকুৱা ভিডিঅ' দিব লাগিব গতিকে এইটো ভিডিঅ' আৰু বহুত দীঘল আৰু ভিডিঅ'টো যদি চাই ভাল আৰু পাইছে ভাই লাইক কমেণ্ট ছাবস্ক্ৰাইব কৰি দিব ভাই অনুৰোধ যদি ভিডিঅ'টো কিবা অলপ হ'লেও মানে ভাল লাগে মানে অনুৰোধ আৰু এইটো ক'বা গ'লে এই ভিডিঅ'টো লাইক এটা কৰোঁ আৰু ছাবস্ক্ৰাইব বাৰু বেছিভাগ কৰাই আছে আৰু যদি যাৰ নতুনকৈ এই ভিডিঅ'টো বেছি তাত নতুনকৈ চাই আছা ছাবস্ক্ৰাইবটো কৰি দিব আৰু এতিয়া বাৰু শ্বেয়াৰ কৰিব লাগে না লাইকটো মাৰবি আৰু গাইছ এইখন আমাৰ দাহি স্কুল আমি পঢ়িছিলোঁ বাৰু এইখন স্কুলত আমি পঢ়িছিলোঁ দাহি হায়াৰ ছেকেণ্ডেৰী গতিকে গাইছ আৰু ভিডিঅ'টো বহুত দীঘল নকৰোঁ বহুত দীঘল কৰি নাথাকোঁ ইয়াতে ভিডিঅ'টো ৰখক নেক্সট ভিডিঅ' আকৌ লগ পাম নেক্সট ভিডিঅ'ত লগ পাই আছোঁ গতিকে আজিলৈ বাই বাই